হেল্ল' গাইজ, তো আজি আমি আহিছোঁ নগাঁৱৰ এখন বিখ্যাত হোটেল, সকলোৰে মাজত ফেমাছ হয় পৰ্ক মাংসৰ কাৰণে। তো ব'লক আজি আমি হোটেলখনত সোমাই চাওঁ, কি কি তৰিকা আছে দেখুৱাই থাকিম। আৰু আমি আহি সোমাইছিলোঁহে মাত্ৰ, আমাৰ থালিখন আহি পাই গ'লহি। তো আমাৰ থালিখন হৈছে আজিৰ থালিখন এইখনেই, কি কি আছে ইয়াত আপোনালোক সকলোখিনি দেখুৱাই দিছোঁ। মাটি দাইল আছে, মচুৰ দাইল আছে, আপুনি চাটনি দুখন পাব, লগত ভাজি আছে, ৰঙালাও ভাজি, পকৰা, পাপৰ, সকলোখিনি পাই যাব। আৰু আপোনালোকে খাব পাৰে মাছ, ব্ৰইলাৰ পাব আৰু লগতে পৰ্ক পাব। পৰ্ক ফুল প্লেট হৈছে 140 টকা আৰু হাফ হৈছে 70। কিন্তু যদি মোৰ ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে তাত কৈ যে ভিডিঅ'টো চাই আহিছিলোঁ, তেতিয়াহ'লে আপোনালোকক অকণমান ডিছকাউণ্ট কৰি দিব। তো চাই থাকক। মাটি দালি আৰু মাংসখিনি আহি পোৱালৈকে মই দালিয়ে সৈতে কেইটামান ভাত খাই দিলোঁ। তো চাওকচোন এইখিনি মাংস কি ধুনীয়া কালাৰ, পৰ্ক কি ধুনীয়া ছফ্ট, মানে খালে খাই থাকিব মন যায়, মস্তি বুলি কৈছোঁ আপোনালোকক। এবাৰ খাই চাব, তাৰপিছত ক'ব। এয়া আমাৰ মাজত আছে মহন্ত হোটেলৰ মালিক মহন্ত দা। এইফালে হৈছে মহন্ত দা। কৈ দিয়ক কোনখিনি আছে। লক্ষীনগৰ চাৰিআলিখন অকণমান আগত বুলি কয়, BBC ওচৰত। আৰু ইয়াত আপোনাৰ কি কি ফেচিলিটি পায়? বাকী পাইছোঁ আৰু বাকী আপোনাৰ ইয়াত পৰ্ক মাংস পায় আৰু চিকেন, পৰ্ক আৰু চিকেন, মাছ পায় আৰু পৰ্ক আৰু ভাত লৈ পেলাই প্লেট কেনেকৈ? তেতিয়াহ'লে আপোনাৰ 130 আপোনালোকে সকলোখিনি সুবিধা পাই যাব। মই দেখাই দিছোঁ, চাই যাব ভিডিঅ'টো। আৰু এই হৈছে আমাৰ মহন্ত হোটেলৰ মালিক মহন্ত দা। তো আপোনালোকে আহিব ইয়াত, এপাক খাই চাব পৰ্ক মাংস, বহুত ভাল লাগে খাই। এইখন হৈছে মহন্ত দা হোটেলখন। তো ঠিক আছে, আজি ভিডিঅ'টো ইমানতে, আৰু বেলেগ এদিন মই লংকৈ এটা ভিডিঅ' বনাই দিম বাৰু। মহন্ত দা ভাল